প্ৰত্যাশিতভাৱে ২৬ জানুৱাৰীত তামুলপুৰ জিলা হিচাপে গণৰাজ্য দিৱস পালন কৰা হ'ব তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। নৱগঠিত তামুলপুৰ জিলাৰ উপায়ুক্ত হিচাপে সীমান্ত কুমাৰ দাসক নিযুক্তি দিয়াৰ পিছতেই তামুলপুৰবাসীৰ মাজত উৎসাহৰ ঢল বৈছে। নৱগঠিত তামুলপুৰ জিলাখনক এখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত জিলা হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত বিভিন্ন দল সংগঠন উঠি পৰি লাগিছে। ইয়াৰ এক অংশ হিচাপে আজি তামুলপুৰত বিজেপি আৰু UPPL দলৰ নেতা-কৰ্মীসকলে বিভিন্ন স্থানত স্বচ্ছ কাৰ্যসূচী ৰূপায়ণ কৰে। 2014 চনত মাননীয় সকলোৰে শ্ৰদ্ধাৰ আমাৰ মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হৈয়েই তেখেতে এটা অভিযান এটা আৰম্ভ কৰিছিল, স্বচ্ছ ভাৰত অভিযান। আৰু এই স্বচ্ছ ভাৰত অভিযান আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এক বৈপ্লৱিকভাৱে এই অভিযানটো আৰম্ভ কৰিছে। আৰু সেই উদ্দেশ্যৰ আগত ৰাখি আমি তামুলপুৰ জিলা সমিতিৰ উদ্যোগত যিহেতু তামুলপুৰখন জিলা হিচাপে ঘোষণা কৰা হ'ল, ইতিমধ্যে আমাৰ নতুন DC মাননীয় শ্ৰীযুত সীমান্ত কুমাৰ দাস ডাঙৰীয়াক ইয়াতে নতুন DC হিচাপে নিযুক্তি কৰিছে। আৰু নতুন DCৰ প্ৰচেষ্টাত, নতুন DCৰ উপস্থিতিত আমাৰ অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত UG ব্ৰহ্ম ডাঙৰীয়াই ২৬ জানুৱাৰী তাৰিখে ইয়াতে পতাকা উৰুৱাব। ই এক তামুলপুৰবাসীৰ কাৰণে ইতিহাস, আৰু এইটো প্ৰথমবাৰৰ কাৰণে আমাৰ তামুলপুৰত হৈ আছে। গতিকে তাৰ কাৰণে আমি গোটেই তামুলপুৰখনক আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ কাৰণে উদ্দেশ্য আগত ৰাখি আজি এই স্বচ্ছ ভাৰতৰ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰিছোঁ। আৰু এই স্বচ্ছ ভাৰতৰ যোগেদি আমি তামুলপুৰখনক যাতে অসমৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ জিলা হিচাপে অনাগত দিনত ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি সকলো মানুহক, ইয়াৰ প্ৰতিজন বাসিন্দাক আমি এটা সজাগ কৰিব বিচাৰিছোঁ যে স্বচ্ছতাই হ'ল আমাৰ মূল উদ্দেশ্য ৰাখিব লাগে। আৰু সেইটো আগত ৰাখি পেলাই আমি আজি ইয়াতে ৰাখিছোঁ, আৰু অনাগত দিনতো আমি তেনেকৈ কাম কৰি যাম। আৰু এই চেগতে মই আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অতি ক্ষিপ্ৰতাৰে তামুলপুৰখনক জিলা হিচাপে ঘোষণা কৰি আজি কাৰ্যকৰীকৰণ কৰিলে, তাৰ কাৰণে মই তেখেতক আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াকো তেখেতৰ যি আখুৰ প্ৰচেষ্টা এই জিলাখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেখেতক মই আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি। আৰু আজি আমি তামুলপুৰ জিলাৰ বিজেপিৰ আমি প্ৰচেষ্টাত আমি সকলো কাৰ্যকৰ্তাসকল আহি ইয়াতে তামুলপুৰত আমি একলগ হৈছোঁ। আৰু আমি তামুলপুৰ এই অঞ্চলত আমি চাফাই অভিযান আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে লেহৰাম বড়ো ডাঙৰীয়াৰ যিটো প্লেগ্ৰাউণ্ড সেইখিনি আমি চাফা কৰি গৈ আছোঁ। আৰু ইয়াৰ পৰা আমি পুৰাণ চকলৈ চাফা কৰি, ঘগ্ৰা চকৰ পৰা পুৰাণ চকলৈ আমি চাফা কৰিব ওলাইছোঁ। আৰু তেনেকুৱাকৈ UPPLও তেওঁলোকো এটা ছাইডত তেওঁলোকে চাফাই অভিযান চলাই আছে। তো আমি সকলো দল সংগঠন যিমান আছে, সকলো ৰাইজ আমি সকলোৱে আনন্দিত যে তামুলপুৰ জিলা হ'বলৈ গৈ আছে। আৰু আমাৰ BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি তামুলপুৰখন জিলা হ'বলৈ গৈছে। তেখেতো এইটো অঞ্চলৰে, এইটো চহৰৰে বাসিন্দা। আমি সকলোৱে বহুত আনন্দিত। তামুলপুৰৰ পৰা ৰজনী বৰ্মনৰ ৰিপৰ্ট, NSD নিউজ।